নীলিম কুমাৰৰ কবিতা ভগৱানো এজন কবিহে। জোনটো আধা জোনাকো আধা, সেই আধা জোনাকত বহি আছো মই আৰু মোৰ চহৰখনে কাষলৈ আহি ফুচফুচাই সুধিলে, তুমি মোৰ ভিতৰত বাস কৰা নে মই তোমাৰ ভিতৰত? মই কলো, মই প্ৰথমতে কবি, দ্বিতীয়তেও কবি, আৰু তৃতীয়তে যদি সোধা তেতিয়াও কম কবি বুলিয়েই। মোৰ এনে ভুলবোৰেই মোৰ ৰক্ষক। ভগৱানো এজন কবিয়েহে মোক টকা ধাৰলৈ দিয়ে।